গভর্নমেন্ট অফ আসামে আৰএমবি সিভিল হস্পিটালখনো এমালগেশন কৰিলে যেটো আমাৰ কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটাল তাৰ লগত এমালগেশন কৰিলে এমালগেশন কৰাৰ পিছত যোৱা যেটো 6 জুন তাৰিখত আমাৰ কেইটামান ডিপাৰ্টমেণ্ট ইতিমধ্যে ট্ৰান্সফাৰ কৰা হ'ল আৰু আমি দেখিবলৈ পাইছোঁ যেটো আমাৰ বাকি টকা যেটো আৰএমবি সিভিল হস্পিটালৰ সাৰ্ভিসেস will be shifted gradually মানে লাহে লাহেকে সকলো ডিপাৰ্টমেণ্ট আৰু সকলো সাৰ্ভিস মানে ট্ৰান্সফাৰ কৰা হ'ব বুলি আমি এটা অৰ্ডাৰত পাইছোঁ আৰু এই ভিত্তিতে মই যে আমাৰ যেটো হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বিটিসি কিবা এটা ইএম সাহাবৰ পৰা কিবা এনেকুৱা শিফটিং কৰাৰ অৰ্ডাৰ আছে নেকি মই জানিবলৈ বিচাৰিছোঁ বা বিটিসি এই প্ৰশ্নৰ উত্তৰ মই জানিবলৈ বিচাৰিছোঁ ইয়াত মই ইতিমধ্যে উত্তৰটো পালোঁ যে কোনো ধৰণৰ ইচি মিটিঙত ৰিজলিউশ্যন লোৱা হোৱা নাই আৰু কোনো ইয়াত মহোদয়ৰ পৰা কোনো শিফটিং কৰাৰ ইয়াত কোনো অৰ্ডাৰ দিয়া হোৱা নাই কিন্তু আমি দেখিবলৈ পালোঁ যে ইতিমধ্যে আমাৰ যেটো মেডিকেল কলেজ এণ্ড হস্পিটালৰ যেটো আমাৰ মেনেজমেণ্ট ছ'চাইটিৰ চেয়াৰমেন আজি মানে কিবা বৈঠকত এটা মিটিং বহিলে যেটো মিটিং হৈছিলে আমাৰ এছঅপিটি বাজে এইবাৰ আমি দেখিব পাৰিলোঁ মাত্ৰ 3 কোটিহে ইনহেন্স হৈছে 803 কোটি এছঅপিটি বাজেট এই বাজেটত যেটো এলোকেশন ষ্টেট গভৰ্ণমেণ্টে আমাক গ্ৰেণ্টছেন হিচাপে আমাক দিলে তাত আমাৰ আপত্তি আছে আৰু আমি ইয়াত সন্তোষ নহয় বুলি আমি হাউসৰ জৰিয়তে প্ৰকাশ কৰিলোঁ ইয়াৰ পিছত আমি দেখিলোঁ যেটো বাজেট এইবাৰ যেটো বাজেট ইয়াত স্পষ্ট ইণ্ডিকেশ্যন আছে ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ ইয়াত স্পষ্টকৈ মানে দুটা ভাগত ভগাই পেলাই বাজেটখন ইয়াত দাঙি ধৰা আছে কিন্তু আমি দেখিলোঁ আউট অফ 803 crore only 176 crore 81 lakhs will be expended in capital act তার মানে 803 কোটিৰ ভিতৰত মাত্ৰ 170 কোটি আৰু 81 লাখ crore হে বিটিসিৰ এসেট আৰু ক্যাপিটাল এসেট হিচাপে ইয়াত খৰচ হ'ব বাকিখিনি ৰেভিনিউ এক্সপেণ্ডিচাৰত যাব বাকিখিনি প্ৰত্যেকখিনি ৰেভিনিউ এক্সপেণ্ডিচাৰ হ'ব ইয়াৰ কাৰণে যেটো আমাৰ যিমানেই নকক কিয় যেটো ডেভেলপমেণ্টৰ যিমানেই নকক কিয় তো আমি ইয়াৰ পৰা বুজিব পাৰোঁ যে প্ৰত্যেকখিনি টকাটো ৰেভিনিউ এক্সপেণ্ডিচাৰ কৰি পেলাই বিটিসিৰ কি ডেভেলপ কৰিব বিচাৰিছে ইয়াত ৰাইজৰ বা আমাৰ দলৰ ফালৰ পৰা এটা প্ৰশ্নবোধক হৈ থাকে আমি যেটো আমাৰ